আত্মনিৰ্ভৰ অসমক লৈ কিনে বহুতৰে মনত এটা টেনশ্যন, বহুতৰে মাজত সমস্যা হৈ পৰিছে যে আমি কি প্ৰজেক্ট বৰ্তমান বনাম বা কি ছেক্টৰৰ প্ৰজেক্ট কেনেকৈ বনাম। তাৰপিছত আৰু এটা কুৱেশ্যন হৈ পৰিছে আপোনালোকক যে কিছুমান ডিষ্ট্ৰিক্টত এতিয়াও ৰিএপ্লাই কৰিব পৰা নাই, ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই। সেই কথাটো এই ভিডিঅ'টোত মই আজি আপোনালোকক জনাই যাওঁ, আপোনালোকে কি কৰিব লাগে, কি কৰিব নালাগে, কিমান তাৰিখে আপোনালোকৰ তাত পৰ্টেল মুকলি কৰিব, আপোনালোকে কেনেধৰণে প্ৰজেক্টবিলাক বনাব, আপোনালোকে পইচা ভৰি প্ৰজেক্ট বনাব নালাগে। মই অতি সহজতে আপোনালোকক বুজাই দিম যে কেনেকৈ প্ৰজেক্টবিলাক আপোনালোকে বনাব লাগে। ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে, স্কিপ নকৰাকৈ ধুনীয়াকৈ। আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। থেংক ইউ। অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত বহুতে ডাঙৰ এটা আপডেট আৰু সকলোৰে ভাল খবৰ। যিখিনি যুৱক যুৱতীয়ে বৰ্তমানলৈকে ৰেজিষ্ট্ৰেশ্যন কৰিলে আৰু মাত্ৰ হাতত 3 দিন বাকী আছে আৰু এতিয়া বৰ্তমান 5খন ডিষ্ট্ৰিক্টত ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই। আপোনালোকে কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, যে আপোনালোকৰ কেতিয়া মুকলি কৰিব তাত পৰ্টেল, মই সকলো কথা এই ভিডিঅ'টোত মই আজি আপোনালোকক জনাই যাম। আপোনালোকে ধৈৰ্য কৰি ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আছে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। বৰ্তমানলৈকে 5খন ডিষ্ট্ৰিক্ট এতিয়ালৈকে বন্ধ আছে: নগাঁও, বঙাইগাঁও, বিশ্বনাথ, চিৰাং আৰু কাছাৰ। এই ডিষ্ট্ৰিক্টকেইখন বৰ্তমানলৈকে ৰেজিষ্ট্ৰেশ্যন বন্ধ আছে। আপোনালোকে কেতিয়া কৰিব পাৰিব মই ভিডিঅ'টোত আপোনালোকক জনাই যাম, কেৱল আপোনালোকে ভিডিঅ'টোত ধৈৰ্য ধৰি চাই থাকক। আপোনালোকৰ যিকেইখন ডিষ্ট্ৰিক্টত বৰ্তমানলৈকে আপোনালোকে এপ্লাই কৰিব পৰা নাই, আপোনালোকে 20 তাৰিখৰ পিছতহে এপ্লাই কৰিব পাৰিব। আপোনালোকক মই কথাটো জনাই থলোঁ, আপোনালোকৰ তাত পৰ্টেল 20 তাৰিখৰ পিছত মুকলি কৰিব, আপোনালোকে 20 তাৰিখৰ পিছত এপ্লাই কৰিব পাৰিব। আৰু বহুতে এটা প্ৰশ্ন কৰি আছিলে মোক যে আমি প্ৰজেক্ট কেনেকৈ বনাম। আপোনালোকে আগতে যেনেকৈ প্ৰজেক্টবিলাক আছিলে সেইবিলাক প্ৰজেক্ট দিলেও হ'ব, কোনো সেইবিলাকত মানে প্ৰব্লেম নাই। মই পুৰণা প্ৰজেক্টে দিছোঁ তাতে, কাৰণ কিয় পইচা ভৰি কৰি আনি কিনে প্ৰজেক্ট বাৰে বাৰে আৰু ইমান সমৰ্থক নাই। গতিকে আপোনালোকে প্ৰজেক্ট কিনি আনি পইচা খৰচা নকৰিব, বা প্ৰজেক্ট আপোনালোকে গৈ কিনে বনাব, তাত পইচা লাগিব 1000-2000 টকা খৰচা যাব। তাতকৈ আপোনালোকে অনলাইন যি প্ৰজেক্ট আছে সেই প্ৰজেক্টে আপোনালোকে ডাউনলোড কৰিব, সেই প্ৰজেক্টে আপোনালোকে তাত অলপ মেৰামতি কৰি লিখি কৰি কিনে দি দিব। মোৰ হিচাপত মই আপোনালোকক সহজভাৱে কৈছোঁ আৰু কম খৰচতে আপোনালোকক কথাটো বুজাই দিছোঁ। আপোনালোকে খৰচা কৰিব নালাগে, অনলাইন যিটো পায় সেইটোৱে আপোনালোকে বনাই দিব, তাত অলপ কিছু লিখি দিব, বাছ আপোনালোকে সেইখিনি হৈ যাব। আপুনি যি ছেক্টৰেৰে নহওক কিয় আপোনালোকে অনলাইন ডাউনলোড কৰিব, তাতে আপোনালোকে বনাই দিব। যদি আপোনালোকে নাজানে য'ত অনলাইন কৰিব ন, তাত গোটেই প্ৰজেক্টবিলাকে থাকে। আপুনি কেৱল অলপ কৈ দিব যে মোক প্ৰজেক্টটো এনেকৈ দি দিয়ক, আপোনালোকক প্ৰজেক্টবিলাক বনাই দিব, আপোনালোকে টেনশ্যনে ল'ব নালাগে। গতিকে আপোনালোকক মই কথাটো জনাই দিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই কৰি ভাল পাইছে, আপোনালোকে শ্বেয়াৰ এটা কৰিব ভিডিঅ'টো, আৰু শ্বেয়াৰ কৰিলে ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিলে ভাল লাগে। কিন্তু বহুতে ভিডিঅ'বিলাক চাই লাইক নকৰে, শ্বেয়াৰ নকৰে, কমেণ্ট নকৰে, এনেই মানে চাই যায় আৰু ছাবস্ক্ৰাইবটো নকৰে, সেইটো কাৰণে বেয়া লাগে বহুত। ঠিক আছে, ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।